হেল্ল' গাইজ, মই মনটো আপোনালোকে চাই আছে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আহকচোন চাওঁ, আজি মেঘালয় পাহাৰৰ মাজত এটা ৱাটাৰফল চাব যাওঁ। ব'লকচোন গাইজ, কেনেকুৱানো লাগে আপোনালোকে চাব। 12 ঘণ্টা ডিউটি কৰি আমিও ভিডিঅ' বনাব চেষ্টা কৰিছোঁ, ছাপোৰ্ট কৰকচোন আপোনালোকেও প্লিজ। ৰুমৰ পৰা ওলাই আহিলোঁ, কিন্তু বৰ্তমান ৰাস্তাটো বিচাৰি পোৱা নাই। কোনপিনেদি আছিলে পাহৰি গ'লোঁ, তাকে বিচাৰি ফুৰোঁতেই এইখন ভিডিঅ' বনোৱা হৈছিলে। চাওকচোন, আৰু আছে, পিছলৈ গৈ চাই থাকক। ৰাস্তা বিচাৰি পোৱা নাই আৰু জংঘল কাটি কাটি আমি গৈ আছোঁ। চাওকচোন কি অৱস্থা হৈছে আজি মোৰ, চাওক অৱস্থাটো। সেইবোৰ সৰু সৰু পানী পৰি আছে, এইবিলাক পাইছোঁ। অৰিজিনেল জেগাটো পোৱাগৈ নাই। পাম শব্দ শুনি আছোঁ, পানীৰ শব্দ শুনি আছোঁ। শুনকচোন গাইজ, পানীৰ শব্দ শুনি আছোঁ কিন্তু। পাথৰটো চাওকচোন কেনেকুৱা গাঁত গাঁত হৈ গৈছে। এইটো গোটেইটো পাথৰ হয়, কিন্তু গাঁত গাঁত হৈ গৈছে। পানীৰ প্ৰভাৱত গাঁত গাঁত হৈ গৈছে। এতিয়া পানী নাই বাৰু, যেতিয়া বৰষুণৰ টাইম হয় বহুত পানী হয় গাইজ, বহুত পানী হয়। আৰু ফাইনেলি এটা ৱাটাৰফল পাই গ'লোঁ। চাওক গাইজ, কিমান ধুনীয়া লাগিছে চাওকচোন। ইমান পাহাৰৰ মাজতনো পানী ক'ৰ পৰা আহিছে একো বুজি পোৱা নাই। চাওকচোন গাইজ, কেনেকুৱা পানী পৰি আছে, ইমান শুকান দিনত পানী পৰি আছে চাওক। অ' ভাই ক'ত গ'লি, মই কেনেকৈ যাম এতিয়া? আৰু এটা ৱাটাৰফল পালোঁ, এইটো চাওক 2 নম্বৰটো হয়। কেনেকুৱা লাগিছে চাব, কমেণ্ট কৰিব। মজা আছে ন। ৱাটাৰফল বহুত ডেঞ্জাৰ জেগাত গৈ আছোঁ দেই।
আহোঁতে আমি ৰাস্তাটো বিচাৰিয়ে নোপোৱা হ'লোঁ। এতিয়া কেনেকৈ ওলাই যাম, ক'ত যাম কনফাৰ্ম কৰিব কি কৰিম চাওকচোন বাৰু এতিয়া। কেনেকুৱা অকণমান জেগাতে গৈ আছোঁ চাওকচোন, গৈ আছোঁ চাওক না। বাপৰে মোৰ বুকুখন যে জপং ধপং কৰিছে গাইজ, চাওক না। ফাইনেলি সেহেঁত দুজনটো উঠি গ'ল, এতিয়া মই ফচি গ'লোঁ। মই বহুত সময় চেষ্টা কৰিছোঁ উঠিব, পিছতহে মই উঠিব পাৰিলোঁ। সেই পিনে এটা গৈ আছে আহি ভিডিঅ' বনাব চেষ্টা কৰিছোঁ, আপোনালোকে মৰম দিব আৰু এনেকৈ আগুৱাই নিয়কচোন, বহুত ভাল লাগিব তেতিয়া। আৰু নতুনকৈ এডিটিং কৰিব শিকি আছোঁ চাওক। আৰু ভিডিঅ'টো ইমানলৈকে চাই আছোঁ যদি প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব বুলি আশা ৰাখিছোঁ। নতুন ভিডিঅ' এটাৰে পুনৰ লগ পাম। আজিলৈ